যিমান জাতি জনগোষ্ঠী আছে বিটিচি অঞ্চলত বা অসমত আমি সকলোৱে যাতে একেলগে আগত যেনেকৈ মিলি পেলাই আমি একেলগে থাকিব পাৰিছোঁ বা মিলিজুলি আমি থাকি আহিছোঁ ভৱিষ্যতেও যাতে আমাৰ মাজত এই শান্তিটো সদায় বজাই ৰাখিব পাৰে তাৰ কাৰণে মই আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ ধৰ্মীয় লোকসকললৈ লগতে অসমবাসী ইছলাম ধৰ্মীয় লোকসকললৈ ঈদৰ মোৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু আমি গোটেই মানে কৰোণা ভাইৰাছৰ কাৰণে যিটো ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই গোটেই ইছলাম ধৰ্মীয় লোকসকলে আজি মানে নামাজ পঢ়িছোঁ সেইটো মই গম পাইছোঁ তাৰ কাৰণে মই ইছলাম ধৰ্মীয় লোকসকললৈ আকৌ মই ধন্যবাদ যাচিছোঁ যিহেতু আজি অসম তথা গোটেই ভাৰতবৰ্ষত কৰোণা ভাইৰাছৰ যিটো মানে যিটো বেছি বাঢ়ি আছে সেইটো সকলোৱে গম পায় তো আমিও আজিৰ এই দিনত সকলো অসমবাসী ৰাইজ তথা বিটিচিবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যে চৰকাৰে যিটো নিয়ম নীতি বনাই পেলাই চলিবলৈ দিছে সেই হিচাপত সকলোৱে চলক বেলেগ বেলেগ বছৰত যিমানখিনি থাকিছিলে এই বছৰত সিহঁতে বহুত বেছি ৰোজা পালন কৰিছে সেইকাৰণে আমি সকলোকে ধন্যবাদ দিছোঁ ইমান কষ্টৰ মাজত আজি এটা উৎসাহ পবিত্ৰ ঈদ এই সময়ত আমি সকলোকে লগ পাই নামাজ এই নামাজত নিশ্চয় বিশ্ব শান্তিৰ কাৰণে